हेलो एवरीवन केने आछे आपनालोके আজি আকৌ আহিলো বহু দিনৰ মূৰত আপোনালোকৰ মাজলৈ আশা কৰো আপোনালোক সকলো ভালে আছে মই ৰশ্মি মোৰ চেনেলৰ নতুন এটা ভিডিঅলৈ আপোনালোকক পুনৰবাৰ আন্তৰিকতাৰে স্বাগতম জনাইছো আজি কেইবাদিনৰ পাছত আপোনালোকৰ মাজলৈ ভিডিঅ' আগবঢ়াইছো লক্ষী পূৰ্ণিমা আৰু কাতি বিহুৰ আশা কৰো আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাব আৰু মোৰ চেনেলত নতুনকৈ ভিডিঅ' চোৱা সকলে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টি সম্পূৰ্ণকৈ চাব মই মোৰ ঘৰত লক্ষী পূৰ্ণিমা আৰু কাতি বিহু কিদৰে পালন কৰিলো তাৰে ভিডিঅ'টো আগবঢ়াইছো লক্ষী পূৰ্ণিমাৰ দিনটো লক্ষ্মী দেৱীৰ প্ৰতি উৎসৰ্গিত পূজা কৰা হয় আমাৰ হিন্দু দিনপঞ্জীৰ মতে কাৰ্তিক মাহৰ অমাৱস্যা তিথিত লক্ষ্মী পূজা অনুষ্ঠিত কৰা হয় এই লক্ষ্মী পূজাৰ দিনাই লক্ষ্মী দেৱী আমাৰ ঘৰলৈ আহে আৰু আশীৰ্বাদ দিয়ে লক্ষ্মী দেৱীক আতৰিবলৈ আমি ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰো ফুল ফল পোহেৰে ঘৰখন ধুনীয়াকৈ ৰাখো নহয়নে আমি যদি তেওঁক সন্তুষ্ট কৰিব পাৰো তেতিয়াহলে তেওঁৰ কৃপা লাভ কৰিব পাৰিম এতিয়া আমি ৰাতিপুৱা শুই উঠি ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰি আমি এতিয়া ওলাইছো লক্ষ্মী মন্দিৰলৈ বুলি আৰু ৰাতি আমি যেহেতু লক্ষী পূজা কৰিম সেই কাৰণে ঘৰত পূজা সামগ্ৰী যি দৰকাৰ হয় আহোতে সকলোবোৰ কিনি আনিম আপোনালোকে ভিডিঅ'টো চাই থাকিব অৱশ্যে ঠাই বিশেষকৈ পূজাবোৰ সকলোৰে বেলেগ ধৰণৰ হয় কিন্তু মই কিদৰে পালন কৰিলো আপোনালোকে এবাৰ চাব আৰু যদি কৰবাত কিবা ভুল দেখে মাফ কৰি দিব আৰু এতিয়া গৈ আমি গণেশগুৰি পালোগৈ লক্ষী মন্দিৰত যাম যেহেতু সেই কাৰণে ভাবিলো ফলমূল লৈ লওঁ ফলমূলৰ শৰাই আগবঢ়াম আৰু এতিয়া আমি মন্দিৰত পালোগৈ লক্ষী মন্দিৰ য'ত দুৰ্গা পূজা পাতিছিলে তাতে হয় আৰু আমি এতিয়া আহি লক্ষী মন্দিৰৰ পালোহি এয়া এতিয়া ভক্তৰো ভিৰ হৈছে দুৰ্গা পূজাৰ ভিডিঅ'সমূহ আপোনালোকলৈ আগবঢ়াম বুলি আগবঢ়াব পৰাই নাই এডিটিঙৰ কাৰণে মোৰ অলপ প্ৰব্লেম হয় ইহঁত দুইজনীক লৈ আৰু আগবঢ়াম নিশ্চয় সময় সুবিধা মিলাই অলপ লেট হ'ব পাৰে আৰু এয়া চাওকচোন ইয়াতে চাকি আৰু ফুল যি সামগ্ৰী দৰকাৰ হয় লক্ষী পূজাত সকলোবোৰ ইয়াতে ৰাখিছে আৰু ইয়াতে আমি সকলোবোৰ সামগ্ৰী এতিয়া কিনি লওঁ আৰু এয়া মই কিনিলো এতিয়া মই ধুনীয়াকৈ চাকি গছি লক্ষী দেৱীৰ আগত দি লওঁ আৰু এয়া দেখিছেনে আমাৰ ডাঙৰ দেহায়ো মোৰ লগত ধূপ দিছে আৰু সৰু দেহা দেউতাকৰ কোলাত উঠি আছে ভিডিঅ'সমূহ আপোনালোকৰ মাজলৈ ভালদৰে আগবঢ়াব নোৱাৰো বিশেষকৈ মোৰ কেমেৰা কৰা মানুহৰ অভাৱ সেইকাৰণে দেউতাকে এতিয়া দেহাকো ল'ব লাগে আৰু কেমেৰাও কৰিব লাগে এইদৰে অলপ যি পাৰো আপোনালোকলৈ আগবঢ়াইছো আৰু ইহঁত কিজনী যেতিয়া ডাঙৰ হ'ব নিশ্চয় সুন্দৰকৈ আপোনালোকলৈ ভিডিঅ' আগবঢ়াব পাৰিম আৰু এতিয়া চাকি গছি দি ললো ধূপো দি ললো এয়া এতিয়া আমি ঘৰলৈ যাম আৰু কি পূজা সামগ্ৰী লাগে সকলোবোৰ এতিয়া বজাৰত কিনি লম এতিয়া মই পূজা সামগ্ৰীবোৰ সকলোবোৰ এপতকৈ লৈ লৈছো কি দৰকাৰ হয় পূজাত আৰু আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰিব সম্পূৰ্ণকৈ চাই থাকিব তাৰ পাছতে গৈ পিনি অলপ ইহঁতৰ কাৰণে কাপোৰৰ বজাৰো কৰিবলৈ আছিলে তাকে একেবাৰতে গৈছো যিহেতু কৰি লৈছো সদায় ওলাই যাবলৈ অসুবিধা হয় দুইজনীকে লৈ সেইকাৰণে গৈছো যেতিয়া কৰি ললো আৰু তাৰ পাছতে আহিলো কিবা খাবলৈ আজি যেহেতু বিশেষ তেনেকৈ একো নাখাও বৰ্তত আছো অলপ কিবা এটা খাম ইহঁত কিজনীও খোৱা নাই আমাৰ লগতে আৰু এয়া দেখিছেনে কিমান উৎপাত কৰি থাকে দুইজনীকে নিলে মানে ইফালে দৌৰিব ইফালে এতিয়া আমি তাতে লৰালৰিকৈ কিবা এটা খাই পিনি ওলাই আহিলো আৰু এয়া এতিয়া ওচৰতে মাটি চাকি আৰু মাটিৰ সামগ্ৰী যি দৰকাৰ হয় লৈ লৈছো দূৰৰ পৰা নানিলো ঘৰৰ ওচৰতে পাই যেতিয়া আৰু এতিয়া সকলোবোৰ লৈ লৈছো আৰু এতিয়া ঘৰত কিদৰে পূজা কৰিম আপোনালোকে চাই থাকিব আৰু এয়া দেখিছেনে মই এইখিনি সামগ্ৰী আনিছো এতিয়া মই ঘৰৰ দুৱাৰ মুখত এইদৰে আলপনা আঁকিছো চাউলৰ গুৰি দি যেহেতু লক্ষী পূজাত চাউলৰ গুৰি দি আলপনা আঁকিলে ভাল আৰু চিম্পুলকৈ আঁকিছো ইমান ভালকৈ নাজানো তথাপিতো মনৰ হেঁপাহত আঁকিছো অলপ ইহঁত দুজনীয়ে বেয়াই কৰি দিলে এতিয়া মই গংগাজল দি আৰু পঞ্চমৃত দি এইদৰে গা ধুৱাই লৈছো লক্ষী মূৰ্তি আৰু এতিয়া মই আসন স্থাপন কৰিম লক্ষী দেৱী ধন সম্পদ উন্নতি পোহৰ জ্ঞান সৌভাগ্য দানশীলতা সাহস আৰু সৌন্দৰ্যৰ দেৱী নহয়নে আৰু তেওঁ বিষ্ণুপ্ৰিয়া বুলিও জনা যায় লগতে আজি শাৰদ পূৰ্ণিমাও হয় এই দিনটোতে লক্ষ্মী দেৱীৰ জন্মদিন বুলি বিশ্বাস কৰা হয় এতিয়া তেওঁক এইদৰে আসন পাৰি পঞ্চমৃতেৰে অভিষেক কৰাই মই নিজৰ স্থানত বহাই দিছোঁ আৰু সকলোকে এইদৰে নিজৰ স্থানত দি আৰু তেওঁ পূজাত ব্যৱহাৰ কৰিবলগীয়া যি সামগ্ৰী তেওঁ ভাল পায় আৰু ৰাখিব লাগে সকলোবোৰ এইদৰে এপতকৈ ৰাখি থৈছোঁ আৰু সোণ ৰূপ সেন্দুৰ কৈ কুন্তি চক্ৰ আৰু দক্ষিণামুখী শংখ বেছিকৈ তেওঁৰ প্ৰিয় বুলি কয় কিন্তু মোৰ ঘৰতে সেইভাগ শংখ নাই যিভাগ শংখ আছে মই সেইভাগকে আগবঢ়াইছোঁ আৰু যিহেতু পদুম ফুল তেওঁৰ প্ৰিয় আঠপা পদুম ফুল এইদৰে দিব লাগে আৰু তেওঁ পদুম ফুলতে যিহেতু বহি থাকে এপাহ বগা হ'লে বেছি ভাল কিন্তু বগা পদুম মই নাপালোঁ এপাহ পালোঁ বাকী 7 পাহ মই এইদৰে গুলপীয়া দিছোঁ আৰু এপাহ বগা দিছোঁ আৰু সকলোবোৰ আপোনালোকে চাই যাবচোন এতিয়া মই তেওঁক দুপাট্টা এখন আনি দিছোঁ আৰু এতিয়া মই পূজা কৰিম এই দিনটোত
বৰষুণৰ দেৱতা ইন্দ্ৰৰ লগতে হাতী ঐৰাৱতকো পূজা কৰা হয়। শাৰদীয় পূৰ্ণিমাৰ দিনাখনে ৰাধা কৃষ্ণৰ নৃত্য ৰাস পূৰ্ণিমা হৈছিল বুলি বিশ্বাস কৰা হয়। এই পূৰ্ণচন্দ্ৰৰ নিশা দেৱী লক্ষ্মী মানুহৰ কাৰ্যকলাপ চাবলৈ পৃথিৱীত নামি আহে বুলি বিশ্বাস কৰা হয়। এতিয়া আমি দুয়ো লগ লাগি এইদৰে পূজা সামগ্ৰীসমূহ আৰু তেওঁক ভালপোৱা প্ৰসাদ আগবঢ়াইছোঁ। আৰু কি কি আগবঢ়াইছোঁ আপোনালোকক দেখাম, আপোনালোকে চাই যাব। এতিয়া সকলোতে এইদৰে চন্দন আৰু সেন্দুৰৰ ফুট দিছে আৰু তাৰ পাছতে এতিয়া মই প্ৰসাদ আগবঢ়াম। আৰু তেওঁৰ কাৰণে বিশেষকৈ আজি ক্ষীৰ বনাব লাগে ঘৰৰ সকলোৱে খাবৰ কাৰণে আৰু পূজাৰ কাৰণে। এয়া মোৰ এতিয়া সকলোবোৰ ৰেডি হৈ গৈছে। ঘিউ চাকি জ্বলাব লাগে 5 গছি, আৰু বাকী আপোনালোকে বাহিৰত যিমান জ্বলায় নিজৰ মনৰ কথা, কিন্তু তেওঁ আগত 5 গছি চাকি আগবঢ়াব লাগে। আৰু বগা মিঠাই, ইয়াতে মই 4 বিধ বগা মিঠাই আগবঢ়াইছোঁ, যিহেতু লক্ষ্মী দেৱীৰ বগা মিঠাই অতি প্ৰিয়। লগতে চাউল দিছোঁ, চিৰা আৰু ধনিয়াও দিছোঁ। ধনিয়া যিহেতু ধনৰ লগত সম্পৰ্ক থাকে, ধনিয়াটো দিব লাগে। আৰু বাকীবিলাক মই এইদৰে সজাই দিছোঁ ধুনীয়াকৈ। আজিৰ দিনটোত বিশেষকৈ চাউল আৰু গাখীৰৰ নিৰ্মিত মিঠাই আগবঢ়োৱা হয়। ফল মূলৰ ভিতৰত নাৰিকল আৰু কল দিব লাগে। এই লক্ষী পূজাৰ দিনা লক্ষী চৰিত্ৰ বা লক্ষী পাঁচালি পাঠ কৰা হয়। আৰু এতিয়া আমি দুয়োজনে বহি এইদৰে লক্ষী পাঁচালি পাঠ কৰিছোঁ। মই পঢ়ি গৈছোঁ, এওঁ শুনি গৈছে। এই লক্ষী পাঁচালি পাঠ কৰোঁতে ঘৰৰ সদস্য যিমান থাকে সকলোৱে বহি শুনিব লাগে। এই লক্ষী চালিচাখন পঢ়োঁতে সম্পূৰ্ণকৈ পঢ়িব লাগে আৰু শুনাসকলেও সম্পূৰ্ণকৈ শুনিব লাগে। তাৰ পাছতে আমি সকলো সম্পূৰ্ণকৈ পঢ়ি শেষ কৰি সেৱা ল'লোঁ লক্ষী দেৱীৰ চৰণত। আৰু যদি ভুল ভ্ৰান্তি হৈছে ক'ৰবাত সেৱা কৰোঁতে বা পূজা আগবঢ়াওঁতে, সকলোবোৰ দুখ ত্ৰুটি মাফ কৰিবলৈ তেওঁ শ্ৰীচৰণত সেৱা ল'লোঁ। আৰু এতিয়া আমি কাতি বিহু, কঙালীৰ বিহু উদযাপন কিদৰে কৰিলোঁ, যিহেতু আমি ঘৰৰ পৰা আঁতৰত আছোঁ বৰ্তমান, সেইকাৰণে ঘৰত আমি পথাৰত গৈ চাকি দিব পৰা নাই। এইদৰে তুলসী তলতে চাকি বন্তি জ্বলাইছোঁ আৰু সকলোলৈকে কাতি বিহুৰ, কঙালীৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনাই কাতি বিহু পালন কৰা হয়। যদিও কঙালী এই বিহুটো সকলোৰে ঘৰে ঘৰে যেন ধনে ধানে উপচি পৰে, তাকে কামনা কৰিছোঁ। কঙালী কাতি আনক সকলোলৈকে ভোগৰ বতৰা। এতিয়া এইদৰে তুলসী তলত মাহ প্ৰসাদৰ শৰাই আগবঢ়ালোঁ, ধূপ চাকি জ্বলালোঁ। আপোনালোকৰ মাজত যদি কোনোবাই মোৰ ভিডিঅ'সমূহ মোৰ চেনেলত প্ৰথমবাৰৰ বাবে চাই আছে, তেতিয়াহ'লে মোৰ চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু ফেচবুকত চোৱাসকলে ফ'ল' কৰি ল'ব। আৰু মই এইদৰে এগছি মাটি চাকি দিছোঁ ঘৰৰ সদস্য অনুসৰি। আৰু আপোনালোকেও ঘৰৰ সদস্য যদি বেছি হয়, তেতিয়াহ'লে কল থোৱা বা কলপটুৱাৰ দৰে তেল দি পিনি সকলোৰে নামত এডাল এডাল শলিতা দিব লাগে আৰু সকলোৰে নামত শলিতাকেইডাল জ্বলাব লাগে। আৰু যদি কাৰোবাৰ যদি জ্বলোতে অকণমান অসুবিধা হয় বা নজ্বলে, তেতিয়াহ'লে বছৰটোৰ কাৰণে অলপ সাৱধানে থাকিব লাগে বুলি কয়। আৰু যদি কাৰোবাৰ ধুনীয়াকৈ জ্বলে, তেতিয়াহ'লে বছৰটোৰ কাৰণে খুব ভাল। আৰু মই পৌৰাণিক কিতাপৰ মতে পঢ়ি পিনি যিখিনি পাইছোঁ ৰিমেডি, আপোনালোকক সেইখিনি দেখাবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে আশা কৰোঁ অলপ হ'লেও উপকৃত হ'ব পাৰিব। আৰু একেবাৰে শেষত আপোনালোকলৈ এটা ভিডিঅ' ক্লিপ আগবঢ়াব বিচাৰিছোঁ। এয়া দেখিছেনে পায়স, মই যে সেইদিনাখন লক্ষী পূৰ্ণিমাৰ দিনা ৰাতি বনাইছিলোঁ। আৰু সেইদিনা ৰাতি আপোনালোকে পায়সৰ গুৰুত্ব কিমান জানেনে? ধৰ্মীয় বিশ্বাস অনুসৰি শাৰদ পূৰ্ণিমাৰ নিশা চন্দ্ৰই ফুলতা ৰঙত আলোকিত হয়। সেয়ে এই দিনটো চন্দ্ৰৰ ৰশ্মিত অমৃতৰ দৰে ঔষধি গুণ আছে বুলি কয়। শাৰদ পূৰ্ণিমাৰ নিশা মুকলি আকাশত অলপ পায়স তৈয়াৰ কৰি ৰাখিলে তাৰ ওপৰত চন্দ্ৰৰ ৰশ্মি পৰে আৰু চন্দ্ৰৰ ৰশ্মি পৰাৰ লগে লগে পায়সখিনি ঔষধিৰ গুণেৰে ভৰি পৰে। আৰু এই শাৰদ পূৰ্ণিমা চন্দ্ৰৰ পোহৰত উৰে নিশা পায়সটো ৰাখি থ'ব লাগে। পিছদিনা সেয়া খালে আমাৰ স্বাস্থ্যৰ উপকাৰ হয়। আমাৰ শৰীৰত থকা বেমাৰ আজাৰবোৰ নাশ হয় আৰু দেখিবও ধুনীয়া হয়, শ্ৰীবৃদ্ধি হয়। মই দৰে এখন কলপাতত এনেকুৱা চব ফালৰ পৰা এনেকৈ ঢাকি ৰাখিব পৰা এটা যতনত চাদৰ ওপৰত দি আহিছিলোঁ, য'ত নেকি লাইটৰ পোহৰ অলপো নপৰে, অকল চন্দ্ৰমাৰ পোহৰ পৰে তেনেকৈ। আৰু গোটেই ৰাতিটো থৈ দিছোঁ আৰু ৰাতিপুৱা আনিছোঁ। অলপ অলপ পৰুৱা হৈছে, মিঠা যিহেতু পৰুৱা হ'বই। আৰু মই বেলেগ বস্তু এইদৰে সোমাব নোৱাৰাকৈ চাৰিওপিনে ঢাকি দিছিলোঁ আৰু জোনৰ পোহৰটো পৰাকৈও ৰাখিছিলোঁ। সৰুতে যে আমাক আইতাহঁতে কৈছিলে পৰুৱা থাকিলে আমি বস্তু নাখালে, পৰুৱা খালে সাঁতুৰিব পাৰে, সেইদৰে মই মোৰ ছোৱালীকেইজনীকো কৈছোঁ। আৰু আজি মোৰ ভিডিঅ'টো ইমানেই আছিলে। আশা কৰোঁ আপোনালোকে চাই ভাল পালে। আৰু যদি চাই ভাল পালে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম মোৰ নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে আপোনালোকো ভালে থাকক। আজিলৈ আহিছোঁ, বাই।